নমস্কাৰ বন্ধু বান্ধৱীসকল, চুম লাইফষ্টাইল উইথ কিটচেনৰ উন্নতি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই মোৰ পাকঘৰত লংলতা বনাবলৈ লৈছোঁ আৰু লংলতা মইনো কেনেকৈ বনালোঁ আপোনালোককো দেখাওঁ বুলি ভাবিলোঁ আৰু আপোনালোকেও এইদৰে বনাব পাৰিব। বিৰাট ধুনীয়া হৈছিলে, কোমল আৰু খাবলৈ বিৰাটেই টেষ্টি হৈছিলে। দোকানৰটোতকৈও বেছি ভাল হৈছিলে। আমি যিবিলাক হোটেলৰ পৰা কিনি আনো লংলতা তাতকৈ বহুত বেছি টেষ্টি হৈছিলে। ঘৰত বনালে ভাল মানে কি নিজৰ যিখিনি বস্তু সেইখিনি দি ভালকৈ বনাব পাৰি। সেইদৰে ময়ো এইখিনি বনালোঁ। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ, আপোনালোকেও শিকিব পাৰিব। এয়া মই এটা গামলাত একাপ কফি কাপেৰে একাপ, ডাঙৰ কাপটোৰে একাপ ময়দা লৈ লৈছোঁ আৰু 2 চামুচ ঘিউ লৈছোঁ, গৰু ঘিউ। এইখন চামুচেৰে 2 চামুচ গৰু ঘিউ লৈছোঁ আৰু এচিকুট বেকিং পাউডাৰ লৈছোঁ। একদম অকণমান বেকিং পাউডাৰ ল'ব, লৈ এইখিনি ভালদৰে মিক্স কৰিব। যাতে মিক্স হৈ যোৱাৰ পাছত হাততে মানে মুঠি বান্ধে, এইদৰে মুঠি বান্ধিলেই হৈ যাব। আৰু হোৱাৰ পাছত ইয়াত অকণমান এয়া মই পানী দি এইখিনি ভালদৰে মঠি লৈছোঁ। ডোটো বহুত বেছি টান হ'ব নালাগে আৰু চফ্টো হ'ব নালাগে, মানে মিডিয়ামত হ'ব লাগে। আৰু এইদৰে ভালদৰে মঠি মই 15 মিনিটমান ৰেষ্ট হ'বলৈ থৈ দিলোঁ। আনফালে মই এখন কেৰাহীত 1 কাপ চেনি লৈছোঁ আৰু আধা কাপ পানী লৈছোঁ। আপোনালোকে যিমান বনায় সেইটো জোখাৰে ল'ব। আৰু লগতে 4টামান ইলাচি মই খুলি দি দিছোঁ। আপোনালোকে পাউডাৰো দিব পাৰে বা নাইবা ইলাচিকেইটা খুন্দিও দিব পাৰে। আৰু এচামুচ নেমু ৰস দিছোঁ যাতে চেনিখিনি গোটা নাবান্ধে। আৰু আপোনালোকে ফুড কালাৰো দিব পাৰে, মই দিয়া নাই। আৰু এইদৰে মই চালোঁ, অলপ আঠা হ'লে মানে মৌজোলৰ নিচিনা হ'লে হৈ যাব। এডাল দুডাল তাৰৰ কথা নাহে ইয়াত। আৰু এয়া হোৱাৰ পাছত মই এই ডৌখিনিয়ে সৰু বল বনাম। এয়া চাওক, মই সানি লৈ সৰু বল বনাই মই বেলি যাম। এইদৰে বেলি ল'লোঁ ধুনীয়াকৈ গোটেইখন, মানে জোখত বৰ ডাঠো কৰিব নালাগে, বৰ পাতলো কৰিব নালাগে, সেইটো জোখত মই বেলি লৈছোঁ। আৰু এইদৰে মাজত নাৰিকল আৰু কাজু আছিলে মোৰ, এইদৰে পুৰ দিছোঁ। আপোনালোকে চুজিও দিব পাৰে অলপমান ভাজি। মই নাৰিকল আৰু কাজু থকাৰ কাৰণে এইদৰে দি দিছোঁ। আৰু মই চব এইদৰে বান্ধি লৈছোঁ। ভালদৰে চেপি দিব যাতে ইয়াৰ পুৰখিনি বাহিৰলৈ ওলাই নাহে, তেলত দিওঁতে নহ'লে ওলাই আহিব। আৰু লংলতা যেতিয়া এটা লংটো ইয়াত লাগিবই ন, সেইবাবে মাজত মই এইদৰে এটা লং দি দিছোঁ। আৰু মই আকৌ এবাৰ দেখাই দিছোঁ, আপোনালোকে চাই লওক। এয়া বেলি ল'লোঁ, বেলি লৈ মাজত মই এয়া পুৰটো দি দিছোঁ। দি এটা ছাইডৰ পৰা আনি এইদৰে মই ভালদৰে টেপ কৰি দিছোঁ, মানে হেঁচি দিছোঁ। আৰু লগতে আনটো ছাইডে এইদৰে হেঁচি দিছোঁ। দি ওলোটাই লৈ আৰু আকৌ এইদৰে 2খন লগাই দিছোঁ। যাতে চাব ভালদৰে লগাব গোটেইকেইটা, নহ'লে খোল খাই গ'লে গোটেইখিনি তেলত ওলাই যাব। আৰু লগতে মই এটা লং এইদৰে লগাই দিলোঁ। লগাই লৈ এখন কেৰাহী পাতি লৈ কেৰাহীখনত মানে ৰিফাইন অইল দিছিলোঁ আৰু সেইখিনি অলপ গৰম হওঁতেই মই এইদৰে দি লৈ গোটেইখিনি ভাজি ল'ম। আৰু এনেকৈ আছোঁ, গোটেইখিনি মই ইলুটি সিলুটিকৈ এইটো ৰং হোৱালৈকে ভাজি ল'লোঁ। ভাজি লৈ মই এয়া কাঢ়ি লৈছোঁ। এয়া কাঢ়ি আনি মই এয়া চেনি পানীখিনি যে থৈছিলোঁ আৰু তাৰপৰা আনি লগালগ এয়া চেনি পানীখিনি দি দিছোঁ। দি লৈ পিনে আপুনি আধা ঘণ্টা 45 মিনিটমান চেনি পানীখিনিতে থাকিবলৈ দিব। আৰু মই এইদৰে গোটেইখিনি বনাই লৈছোঁ ধুনীয়াকৈ। এয়া মানে মোৰ গোটেইখিনি হৈ গৈছে। মই ইয়াত কেইটামানহে দেখাইছোঁ বাৰু, মোৰ 8-9টামান হৈছিলে। আৰু এইদৰে বহুত ধুনীয়া কোমল হৈছিলে, খাবলৈও বহুত বেছি ধুনীয়া হৈছিলে। আপোনালোকে এনেকৈ ট্ৰাই কৰিব পাৰে, খাই কিন্তু বহুত বেছি ভাল পাব। আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিব আৰু কমেণ্ট কৰিব কিবা থাকিলে আপোনালোকৰ। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, তেতিয়া এনেকুৱা নতুন ৰেচিপি ভিডিঅ' আপোনালোকে মোৰ পৰা পাই থাকিব। আৰু এতিয়া আজিলৈ মই ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। আশা কৰিছোঁ আপোনালোকে চাই ভাল পালে। ধন্যবাদ।